বন্ধুসকল, মই গ্ৰাইণ্ডিং আৰু ড্ৰিল মেচিন একেলগতে ফল্ডিং হয় ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ১৭৪৫ টকাত। আপোনালোকে যদি ল'ব বিচাৰিছে এইটো ল'ব পাৰে, বহুতেই ভাল। মই কামখিনি কৰি চাইছোঁ, সকলোখিনি কৰাৰ পিছত ভিডিঅ'টো বনাইছোঁ। কিন্তু এই ভিডিঅ'টো দেখাব নোৱাৰিম, মই বহুতেই দীঘল হৈ যায় ভিডিঅ'টো। কি কি সামগ্ৰী আছিলে আপোনালোকে চাব পাৰে, এইখিনি দিছিলে। কিন্তু প্ৰাইচটো উঠা বঢ়া হৈ থাকে আৰু কম বেছটো হৈ থাকে। এখন একেটা ৰেটত নাপাবও পাৰে, হয়তো কমিব পাৰে, হয়তো বাঢ়িবও পাৰে। মই লিংকটো ডিছক্ৰিপশ্যনত দিম বাৰু। বাকী আগলৈ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইলেক্ট্ৰনিক সামগ্ৰী বস্তু বিভিন্ন ধৰণৰ পাব আৰু। Iya, aku mau betul. 850 watt. ঠিক আছে itu. ঠিক আছে. Emas aku. Sini aja. Apa lagi? Kono kono. Aku mata beli. Mata beli.